নমস্কাৰ বন্ধুসকল, এছামিজ হেল্থ টিপছ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক ডায়েবেটিছ ৰোগৰ কিছুমান ঘৰুৱা চিকিৎসাৰ বিষয়ে আলোচনা কৰিম। ডায়েবেটিছ বৰ্তমান প্ৰায় প্ৰতিটো পৰিয়ালৰ এক স্বাস্থ্যজনিত সমস্যা। অসন্তুলিত খাদ্যাভ্যাস, শাৰীৰিক শ্ৰমবিহীনতা, মেদবহুলতা, মানসিক অৱসাদ, ভেজাল খাদ্য আদিয়ে সমগ্ৰ ভাৰতবৰ্ষকে ডায়েবেটিছৰ ঘাটলৈ পৰিণত কৰিছে। যিসকল ৰোগী ইতিমধ্যে ডাক্তৰৰ চিকিৎসা গ্ৰহণ কৰা আৰম্ভ কৰিছে, তেখেতসকলে কোনো কাৰণতে চিকিৎসা বন্ধ নকৰিব। চিকিৎসাধীন ৰোগীসকলে নিশ্চয় ইতিমধ্যে বুজি উঠিছে যে তেজত শৰ্কৰাৰ মিটাৰেৰে খালী পেটত আৰু খোৱাৰ পিছত ধৰা পৰা শৰ্কৰাৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসকে ল'বলগীয়া ইনচুলিনৰ ইউনিট নিৰ্ধাৰণ কৰি দিয়ে বা ঔষধ ল'ব দিয়ে। অৰ্থাৎ আপোনাৰ তেজত শৰ্কৰাৰ পৰিমাণ কমিলে ইনচুলিন কমিব আৰু বাঢ়িলে ইনচুলিনো বাঢ়িব। আপোনাৰ চলি থকা চিকিৎসা অব্যাহত ৰাখক আৰু তলৰ ঘৰুৱা চিকিৎসাটো আৰম্ভ কৰক। ঘৰুৱা চিকিৎসা আৰম্ভ কৰাৰ আগত এবাৰ আপোনাৰ ফাষ্টিং আৰু পিপি চুগাৰ লেভেল পৰীক্ষা কৰাই নোট কৰি লৈ ঘৰুৱা চিকিৎসাটো আৰম্ভ কৰক। ডায়েবেটিছ ৰোগৰ ঘৰুৱা চিকিৎসা আমি এতিয়া আলোচনা কৰিম। 1 নম্বৰত আছে 3 গুটি, যাক হিন্দীত অলিছ আৰু ইংৰাজীত ফ্লেক্সিড বুলি কয়। এচামুচ পুৱা খালী পেটত ভালদৰে চবাই খাব। মনত ৰাখিব, ইয়াক যিমানেই চবাই খাব সিমানেই ফলপ্ৰসূ হ'ব। এতিয়া 2 গিলাচ কুহুমীয়া গৰম পানী খাব। 2 নম্বৰত আছে ডালচেনি চূৰ্ণ আধা চামুচ একাপ পানীত মিহলাই দুপৰীয়া আৰু ৰাতিৰ আহাৰৰ লগত খাব। 3 নম্বৰত আছে ৰাতিৰ আহাৰৰ পাছত পুনৰ এচামুচ তিচি গুটি ভালদৰে চবাই খাই 2 গিলাচ কুহুমীয়া গৰম পানী খাব। 15 দিন খোৱাৰ পিছত পুনৰ পিপি ফাষ্টিং টেষ্ট কৰাই ফলাফল চাব। এই চিকিৎসা চলাই যাব আৰু 15 দিনৰ পিছত আকৌ ৰক্ত শৰ্কৰা পৰীক্ষা কৰিব। শৰ্কৰা লেভেল স্বাভাৱিক হ'লে আগৰ চিকিৎসকৰ পৰামৰ্শ মতে ইনচুলিন বন্ধ কৰি এই চিকিৎসা চলাই থাকি ডায়েবেটিছ মুক্ত জীৱন লাভ কৰিব। চিকিৎসাকালীন কৰাৰ সময়ত তলৰ কথাখিনি ভালদৰে মনত ৰাখিব। শাৰীৰিক শ্ৰম বা ব্যায়াম, আসন, প্ৰাতঃভ্ৰমণ আদি নিয়মীয়াকৈ কৰি থাকিব। সহজ প্ৰাচ্য মছলা জ্বলাবিহীন নিৰাময় নোৱাৰা ক্ষেত্ৰত তেলহীন জীয়া মাছ যেনে গৰৈ, মাগুৰ, শিঙি আদি আহাৰ গ্ৰহণ কৰিব। আহাৰ এবাৰতে অধিক নাখাই অলপকৈ কেইবাবাৰো খাব। হাঁহি মাতি থাকিব, সুৰাপান নকৰিব, মিঠা বস্তু আৰু মাটিৰ তলত হোৱা পাচলি বৰ্জন কৰিব। চিন্তাক্লিষ্ট হৈ নাথাকিব। তো বন্ধুসকল, ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক আৰু এনে ধৰণৰ ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব।